নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। এই ভিডিঅ'টোত মই আজি আপোনাক এয়াৰটেলৰ ফ্ৰী ডাটা অফাৰৰ কথা ক'ম আৰু এয়াৰটেলৰ এই ফ্ৰী ডাটা অফাৰ চলি আছে বৰ্তমান কুৰকুৰি লেছ আৰু আংকল চিপছত। আপুনি আপোনাৰ ওচৰৰ দোকানৰ পৰা যদি আপুনি কুৰকুৰি লেছ আৰু আংকল চিপছ কিনি আনে তেনেহ'লে আপুনি এয়াৰটেল ফ্ৰী ডাটা অফাৰ ল'ব পাৰে। কেনেকৈ পাব সম্পূৰ্ণ কথাখিনি জানিবলৈ আপুনি এই ভিডিঅ'টোৰ শেষলৈকে চাওক। আৰু এটা কথা, টেলিকম কোম্পানী ভোডাফোন, আইডিয়া, BSNL, জিঅ' এই কোম্পানীবিলাকৰ কিছুমান নতুন অফাৰ নতুন আপডেট আহি থাকে আৰু এই চেনেলটোত মই এনেকুৱা ধৰণৰ কিছুমান নতুন অফাৰৰ কথাবিলাক জনাই থাকো। গতিকে আপুনি যদি আপোনাৰ মোবাইলৰ নতুন অফাৰ নতুন আপডেটৰ কথাবিলাক জানিব বিচাৰে তেনেহ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক। সাবস্ক্ৰাইব কৰাৰ পাছত আপুনি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। এতিয়া বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াৰটেলৰ এই ফ্ৰী ডাটা অফাৰ ল'বলৈ হ'লে পোনপ্ৰথমে আপুনি আপোনাৰ ওচৰৰ দোকানৰ পৰা কুৰকুৰি লেছ নতুবা আংকল চিপছ এক পেকেট কিনি ল'ব লাগিব। তাৰপিছত আপুনি লেছ কুৰকুৰি আংকল চিপছ যি কিনে সেই পেকেটটো খুলিব লাগিব আৰু খোলাৰ পাছত ভিতৰত এটা কোড পাব। সেই কোডটো ইউজ কৰি আপুনি এয়াৰটেলৰ ফ্ৰী ডাটা ল'ব পাৰিব। এতিয়া আপুনি সেই কোডটো ইউজ কেনেকৈ কৰিব বা কেনেকৈ ইউজ কৰি আপুনি ফ্ৰী ডাটা ল'ব সেই বিষয়ে মই আপোনাক এতিয়া কৈ আছোঁ। পেকেটৰ ভিতৰত থকা কোডটো আপুনি ইউজ কৰি ডাটাটো ল'বলৈ হ'লে আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যোৱাৰ পাছত আপুনি এটা এপছ ইনষ্টল কৰিব লাগিব। এপছটোৰ নাম হৈছে এয়াৰটেল থিংছ এপ। আপুনি এয়াৰটেল থিংছ এপটো ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পাছত আপোনাক লগইন কৰিব দিব। লগইন কৰিবলৈ হ'লে আপুনি আপোনাৰ যিটো নম্বৰত আপোনাৰ এয়াৰটেলৰ ফ্ৰী ডাটাটো লাগিব সেই এয়াৰটেল নম্বৰটো আপুনি এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপোনাৰ তাত এটা OTP আহিব আৰু OTPটো আপুনি যেতিয়াই বহাই দিব তেতিয়া আপুনি এয়াৰটেল থিংছ এপত লগইন হৈ যাব। লগইন হৈ যোৱাৰ পাছতে আপোনাক হোম পেজতে এটা অপশ্যন দেখা দিব, সেইটো হৈছে মাই কুপন বুলি। মাই কুপনটো দেখা দিয়াৰ পাছত আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তাত আপুনি যিটো চিপছৰ ভিতৰত কোড পাইছিলে সেই কোডটো তাত দি দিব। দি দিয়াৰ পাছত আপুনি আপোনাৰ মোবাইলত যিটো এয়াৰটেলৰ ফ্ৰী ডাটা সেই ফ্ৰী ডাটাটো পাই যাব। এতিয়াতো আপুনি ডাটাটো পাবই, কিন্তু ডাটা পাব কিমান সেই বিষয়ে মই আপোনাক কৈছোঁ। চাওক, যদি আপুনি 10 টকা দামৰ কুৰকুৰি লেছ বা আংকল চিপছ কিনে তেনেহ'লে আপুনি পাব 1 GB ডাটা। যদি আপুনি 20 টকা দামৰ আংকল চিপছ লেছ বা কুৰকুৰি কিনে তেনেহ'লে আপুনি পাব 2 GB ডাটা। আৰু এটা কথা, আপুনি টোটেল মানে 6 GB ইণ্টাৰনেট ইউজ কৰিব পাৰিব। মানে কেনেকুৱা, এটা নম্বৰত আপুনি টোটেল 3টা কোড ইউজ কৰিব পাৰিব। ধৰি লওক আপুনি 20 টকা দামৰ কোড আপুনি 3টা যদি ইউজ কৰে 2 GBকে টোটেল 6 GB ইণ্টাৰনেট ইউজ কৰিব পাৰিব। তাতকৈ বেছি আপুনি এটা নম্বৰত ল'ব নোৱাৰে। এয়াৰটেলৰ এই ফ্ৰী ডাটা অফাৰৰ কথা যিখিনি পাৰোঁ মই আপোনাক দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপুনি বুজি পাইছে। যদি বুজি পোৱা নাই কমেণ্ট কৰিব, নিশ্চয় মই আপোনাক সহায় কৰিম। আগলৈ আপুনি টেলিকম কোম্পানীৰ যিকোনো অফাৰ যিকোনো আপডেটৰ কথা জানি থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পাছত কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে আপুনি এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।